হেল্ল' গাইজ ৱেলকাম মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ ভাল। মই আজি আপোনালোকৰ ওচৰত আকৌ এটা নতুন ব্লগ লৈ আহিছোঁ। আজি ব্লগত মই আপোনালোকক দেখাম আমি মাঘৰ বিহুত কি খালোঁ আৰু কি কৰিলোঁ। প্ৰথমে আপোনালোকে দেখিছে মোৰ ভাইটিয়ে লৈ আছে এটা মস্ত হাঁহ, কিন্তু ভিডিঅ'টো দিয়া বহুত দেৰি হৈছে, কাৰণ ভিডিঅ'টো দিম বুলিও দিব নোৱাৰিলোঁ। বিহুত ঘৰলৈ গৈছিলোঁ, বহুত ফূৰ্তি কৰিম, ফুৰিম, বিহুত পাৰ্টি খাম, কিবা কৰিম, বা বহুত মানে আশা কৰি গৈছিলোঁ আৰু। কিন্তু কি হ'ল, যোৱাৰ পিছতে মোৰ প্ৰথমে জ্বৰ হ'ল। মোৰ জ্বৰ উৰুকা দিনাখন মা ঘৰত আছিলোঁ, মা ঘৰতে জ্বৰ আৰম্ভ হৈছে। তাৰপিছত মানুহজনৰ ঘৰত গ'লো। নিজৰ ঘৰ ক'ত আছে অ'? এবাৰ কওঁ মা ঘৰ, এবাৰ কওঁ মানুহজনৰ ঘৰ। মোৰ ঘৰ কোনখন মই বুজিয়ে নাপাওঁ। বাৰু বাদ দিয়ক এতিয়া শুনক। তাৰপিছত তাত গৈ আমাৰ গহপুৰত মানে নিয়ম কি, বিহু দিনাখন ভোজ খায়। বিহু দিনাখন দিনত ভোজ খালোঁ। খাই কৰি ভাবিছোঁ এতিয়া অলপ ভাল পাম চাগৈ বুলি, মনটো অকণ ভাল লাগিছিলে। ৰাতিলৈ একদম আমি ফূৰ্তি কৰিলোঁ, নাচিলোঁ কৰিলোঁ, কিন্তু নাই, আপোনাৰ টেবলেট খালে অলপ ভাল পাওঁ, তাৰপিছত জ্বৰটো আৰু বেছি হৈ যায়। সেনেকে জ্বৰ মানে ইমানে মোৰ বেছি হ'ল। মোৰ হোৱাৰ পিছতে ছোৱালীৰ হ'ল। বাৰু মই ঔষধ খাই মোৰ জ্বৰ ভাল কৰিলোঁ যেন তেনে, কিন্তু ছোৱালীৰটো নকমাই হ'ল। পিছত গহপুৰত যেন তেনে 4 দিন থাকিলোঁ। তাৰ পৰা আকৌ তেজপুৰ পালোঁহি। তেজপুৰত আহি ছোৱালী ব্লাড টেষ্ট কৰিলোঁ। ব্লাড টেষ্ট কৰাৰ পিছত গম পালোঁ যে তাইৰ মানে ব্লাডৰ ইনফেকশ্যন হৈছে। তাৰপিছত এমাহ ধৰি ৰুমৰ ভিতৰতে, মানে তাইক 40টা বেজি দিলে, ৰাতিপুৱা 2টা, ৰাতি 2টা। তাইক বেজি দিয়া ক'তো ওলোৱা নহ'ল। এই কেন্দুলা খোলা পিছত 3 দিন নে 4 দিন আমি সময় পালোঁ। সেইকেইদিনতে মন্দিৰ গ'লো। তাৰপিছত তাইক অকমান পাৰ্কত ঘূৰাই আনিলোঁ। তাৰপিছত আকৌ অৰুণাচললৈ ঘূৰি আহিলোঁ। আমি মানে ক'তো ফুৰিবলৈ নাপালোঁ। বিহু বুলি গৈ খালি উৰুকাৰ ভোজটো খালোঁ, আৰু বিহুৰ দিনাখন আমি গহপুৰত ভোজ খালোঁ, সেয়াই। তাৰ পিছত আমাৰ ক'তো ফুৰা চকা, পিঠা খোৱা, কিবা খোৱা একোৱে নহ'ল। পিঠা এটাও ভালকৈ খাবলৈ মানে মোৰ মানুহজনেও নাপালে। মানে আমি বিহু ভালকৈ ফূৰ্তি কৰিবলৈ নাপালোঁ। সেয়ে ভিডিঅ' বনাইছিলোঁ যদিও ভিডিঅ'টো দিয়া নহ'ল। আজি যিহেতু অলপ সময় পালোঁ, সেয়ে ভাবিছোঁ আজি ভিডিঅ'টো আপলোড কৰোঁ, আপোনালোককো দেখাওঁ আমিনো কেনেকে কি কৰিলোঁ। মাৰ ঘৰতটো মানে ভাইটিহঁতে চবেই বনাইছে, মই খালি গৰম কাপোৰযোৰ পিন্ধি জুইকুৰা জ্বলাই তাতে সেইখিনিতে বহি আছোঁ, আৰু লাহে লাহেতো কম্বল ল'বলগীয়া হৈ গ'লগৈ, ইমানেই ঠাণ্ডা লাগিছিলে। মোৰ অৱস্থা বহুত বেয়া হৈ গৈছিলে সেইদিনাখন। ঔষধ খাই ভাল হ'ল। ভাইটিহঁতে বাৰে বাৰে কৈছিলে বেজি ল, হয়তো মই বেজি লোৱাহেঁতেন মোৰো ভাল হোৱা হয় চাগৈ, ছোৱালীৰ নহ'ল হয়। চাগৈ হ'বলগীয়াও আছিলে, সেইকাৰণে হ'ল। বাৰু বৰ্তমান ছোৱালীও ভাল, মোৰো ভাল। আহক এতিয়া আমাৰ লগত চাওক মাঘৰ বিহুত আমি কি কি কৰিলোঁ।
মনৰে